নমস্কাৰ, মই ঋতিক আৰু আপোনালোক সকলোকে মই ঋতিক ব্লগলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ লগত আছে ভাইটি জয়ন্ত দাস। আজি দুইটাই অকণমান মানে কিবা এটা কৰিম আৰু সদায় আপোনালোকক এটা মানে এণ্টাৰটেইনমেণ্ট দিবলৈ চেষ্টা কৰোঁ। আৰু লগতে আমাৰ যি পথাৰৰ শাওণৰ পথাৰ যিখন পথাৰ আমি খেতি বাতি কৰোঁ, তাত এতিয়া বৰ্তমান কি অৱস্থা হৈছে তাক অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰ আগতে মই আকৌ সকলোকে মই মানে বহুত মাফ কৰি দিয়ক কাৰণ কেলৈ ক'লে আকৌ মই ঋতিক দাসৰ পৰা আকৌ ব্লগ আছিলে, তাৰপিছত আকৌ মই চেঞ্জ কৰি দিলোঁ দাস ব্লগ, আকৌ এবাৰ দি দিলোঁ ঋতিক ব্লগ। কাৰণ দাস ব্লগটো চবেই একচেপ্ট নকৰিলে, চবেই কৈছে যে চেঞ্জ কৰ, সেইটো ভাল দেখা নাই। সেইকাৰণে আপোনালোকৰ কাৰণে মই এইটো কৰিলোঁ, আপোনালোকৰ অনুৰোধৰ কাৰণে। আৰু সেইখিনিয়ে আৰু এইখন হ'ল আমাৰ বাঁহবাৰীখন। ইয়াৰ পৰা চাওক বেছি দূৰ নহয়, পানী ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। চাওক ইয়াতে ইমানখিনি, এই ভাইটিতে দেখাইছে নেকি, ইয়াৰ ইমানখিনি হৈ আছে। বাকী একদম কি অৱস্থা হৈছে চাওক। ইয়াত আছিলে আগতে ৰঙালাও আছিলে, ৰঙালাও একেটা অৱস্থা। তাৰপিছত সেইখিনিতো গ'লেই। তাৰপৰা সেইখিনি হ'ল আমাৰ কঠীয়া ৰুবৰ কাৰণে কঠীয়াখিনি। আৰু বাকী আপোনালোকক দেখাই দিছোঁ। কিন্তু মাছ কিন্তু অদ্ভুত আছে এই একদম। যিয়ে মানে জেলুৱাৰ খুব মজা পাইছে, কিন্তু মাছৰ এনেকুৱা লোকেল মাছ দিছে বুলি আমিতো কি আৰু খাবই পোৱা নাই, গম পাইছে। আমি মাছ ধৰিয়ে বেয়া পাওঁ, মানে মাছ ধৰি ভাল পাওঁ, কিন্তু মাছৰ সদায় লাগি থাকিবলৈ এইটো বেয়া লাগে আৰু। কোনোবাই যদি দিয়ে দিব পাৰে আৰু খাবলৈ দেই। আৰু এয়া দেখিছে পানী লোকে ভাল পালেই, আমি ভালেই পাব পৰা নাই। কেনেকৈ পাম বাৰু আপুনি কওকচোন। এই পানী থকাত কি হ'ব বাৰু, মাটিয়ে নাকাটিব এইবোৰ কি হ'ব আৰু এবাৰ খেতি। যোৱাবাৰ পানী লাগে বুলি কওঁতে এই বছৰটো এনেকুৱা হৈ গৈছে। মানুহে কৈ গৈছে আৰু এতিয়া মানে পানী নালাগে বুলি। আগতে কৈছিলে পানী লাগে বুলি, এতিয়া কৈছে পানী নালাগে বুলি। কি হ'ব ইয়াত সোমাই আছে চাওক, কিমানখিনি আছে পানী দেখিছেনে, কিমানখিনি পানী দেখিছে। পানীয়ে পানী। আৰু কি হ'ল, আমি যিহেতু অসমীয়া, খেতি আমাৰ একদম গাত তেজে আমাৰ খেতিয়ে খেতি। আমি খেতি নকৰিলেতো নহ'বই। যিমান যি হওক, যিমান পানী হওক, যিমান যি হওক, খেতি ৰক্ষা কৰিম আৰু কৰিবই লাগিব। আৰু খেতি কৰিলে বহুত মানে কি ক'ম মানে আৰু সেইটো অকল খেতি বুলি ক'লে অকল মানে ধানৰ খেতি বুলি নাহে আৰু। সেইটো খেতি চবেই খেতি, বাম খেতি, দ খেতি, সেইবোৰে আৰু খেতিয়ে আৰু। কিন্তু আমি খেতি কৰা ল'ৰা, আমাৰ আজো ককাৰ পৰা একদম ককাহেঁতিয়ে খেতি মানে নাঙলৰ মুঠিয়ে ধৰি আহিছে, আৰু আমি তাৰ মান ৰাখিমেই। সেইকাৰণে জয় আই অসম। আমাৰ অসম খেতিৰ কাৰণে বিখ্যাত। বাকী এনজয় কৰক। এইবোৰ দেখিছেনে পানী, ইয়াত ৰুবই পৰা নাই পানীৰ পৰা। আৰু এইখিনি আমাৰ পূৰা দল গজি গৈছে, পূৰা মানে দলে দল। মোবাইলটো ভালকৈ ধৰি আছে, পানীত পৰিব দিলে চেটেপ আৰু ৱাটাৰপ্ৰুফ নহয় যে। যদি ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি বেয়া লাগে ডাইৰেক্ট ডিছলাইক দি দিব। কাৰণ বেয়া লাগিছে ডাইৰেক্ট মানে ডিছলাইক মাৰি দিব। কাৰণ মোৰ এইটো ভিডিঅ' বনোৱাটো মোৰ চখ আৰু সেইটো মোৰ সপোন। সেইবাবে মই বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকক কিবা এটা মই দেখাবলৈ চেষ্টা কৰিছোঁ। তাত যদি মোক ক'ৰবাত যদি ভুল হয় শুধৰাই দিব। যদি বেয়া লাগে ডাইৰেক্ট ডিছলাইক দি দিব। যদি ভাল লাগে হ'ব মাজতে আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি আপুনি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। মানে আৰু বাকীখিনি আৰু কিন্তু বন্ধুবৰ্গৰ লগত কিন্তু শ্বেয়াৰ কৰিব নাপাহৰিব দেই, সেইকাৰণে সেয়াই আমাৰ খেতি পথাৰত পানীৰ এইবোৰ দেখিছেনে, এইটো আহি আছে খোজকাঢ়ি মোৰ পাছে মোৰ লগতে আহিছে গৈছে এইটো। আৰু কালি খুৰাহঁতৰ যে ৰুব দিছে বুলি কৈছিলোঁ, এইখিনি ৰুলে কালি। এইখিনি কঠীয়া, এয়া আমাৰ খেতি আৰম্ভ। এইখিনি যিহেতু বাম, ৰুব পাৰিছে, পানীও নাই যথেষ্ট ইয়াত, সেইবাবে ৰুব পাৰিছে। বাকীখিনি ৰুবই পৰা নাই দেখিছেনে পানীৰ পৰা। সেইবিলাক আমি এতিয়া বৰ্তমান সেইফালেই গৈছিলোঁ। আৰু সেই খুৰাহঁতৰ কাষতে এয়া আমাৰ কচুবাৰীৰ তলত পানী খেতি কৰিছোঁ এইবাৰ দেই ৰাইজ। কচু খেতি চব দেখাই দিছোঁ আপোনালোকক। মই ঘৰৰ পৰিৱেশ আগে পিছে চবেই দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ঘৰত বহি মজা লওক। কিন্তু এটা কথা, মাছ
পাৰ মাছ এইবোৰ মই মাছেই দেখিছোঁ এখন ইয়াত নুঠিব যদি সময় মাছখিনি ভাতৰ কথাই নাই কেৰাহীত ভাজি খাব পাৰিলে বাকী যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব কিবা এটা দেখাবলৈ চেষ্টা কৰিলোঁ যদি বেয়া লাগিছে ডাইৰেক্ট ডিছলাইক দিয়ক একো নাই বেয়া লাগিছে কাৰণে ডিছলাইক দিছে না ভাল লাগিলেতো এনেও লাইক দিব যদি ভাল লাগে যদি আপুনি যদি নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কিবা এটা বনাবলৈ বিচাৰিছোঁ যদি যদি মোৰ ভুল হৈছে প্লিজ ক্ষমা কৰি দিব কাৰণ মই একো নাজানো মই জানিবলৈ এইবিলাক বনাইছোঁ আৰু কিবা এটা শিকিম কাৰণ মানুহে ভুল হ'লেহে মানুহে শিক্ষা পায় কথা এটা আছে মানুহে ভুল হ'লে শিক্ষা পায় আৰু সেই ক'ৰবাত যদি ভুল হৈছে শিকাই দিব নিজৰ লগৰ নিজৰ পুত্ৰ নিজৰ ককাইদেউ নাইবা নিজৰ ভাইটি বুলি আজিলৈ ইমানে ধন্যবাদ জয় আই অসম